हेलो फ्रेंड्स की खबर आशा करूँ सकलोए ভাল চাগে মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকলৈ আগবঢ়াম হেৱালি ফুলৰ ৰেচিপি এয়া দেখিছে হেৱালি ফুল এখিনি লৈ লৈছো মই এনেদৰে অলপ দেৰি পানীত তিয়াই থব লাগিব যেহেতু বালি থাকে এতিয়া যেহেতু আহিন মাহ গতিকে হেৱালি ফুলাৰ সময় আপোনালোকে খাইনে বাৰু হেৱালি ফুল এতিয়া পেটৰ কাৰণে বহুত দৰকাৰী আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত দৰকাৰী হয় হেৱালি ফুল বিভিন্ন ধৰণে খাব পাৰি মই আজি আপোনালোকলৈ আগবঢ়াম পকৰি নিচিনাকৈ বনাম আৰু এয়া হেৱালি ফুলখিনি মই ভালদৰে ধুই ল'লোঁ ধুই লৈ এতিয়া এইখিনি মই চেপি ল'ম এনেকৈ যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰি আপোনালোকে অল কৰি দিব তেতিয়া মই সকলো ভিডিঅ' পাই থাকিব এয়া এইখিনি মই এতিয়া ভালদৰে চেপি লৈছোঁ এনেকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল হয় পেটৰ কাৰণে আপোনালোকে কেনেদৰে খাই জনাব দিয়ে মই এনেদৰে বনাওঁ আৰু এয়া এইখিনি দেখিলে মই এতিয়া চেপি ল'লোঁ আৰু ইয়াতে মই এতিয়া দিম পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ ইয়াতে পিঁয়াজ দি দিম আৰু ইয়াতে অলপমান মই নিমখ দিছোঁ আন্দাজ মতে দিব আৰু ইয়াতে মই এনেই অকণমান জিৰা গুড়ি দিছোঁ এইটো দিবও পাৰে নিদিবও পাৰে এয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব প্লিজ এয়া দেখিলে আৰু ইয়াতে এতিয়া মই অকণমান আটা মিক্স কৰি দিছোঁ আৰু আপোনালোকে বেচন থাকিলে বেচনো দিব পাৰে এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব লাগিব এয়া দেখিছে এয়া আপোনালোকে এনেদৰে খাই চাব এয়া এইখিনি মোৰ ভালদৰে মিক্স হৈ গ'ল আৰু ইয়াতে এতিয়া মই অলপমান পানী দিম পানী দি আকৌ ভালদৰে মিক্স কৰি ল'ব লাগিব এয়া দেখিছে এনেদৰে অলপ অলপকৈ পানী দি থাকিব আৰু এটা জোখমতে বনাই ল'ব লাগিব এয়া দেখিলে মই এইখিনি মিক্স কৰি আছোঁ পূজা সময় যিহেতু ভাল লাগে এতিয়া হেৱালি ফুলৰ গোন্ধও এই সময়তে বহুত ভাল লাগে আহিন মাহত এয়া দেখিলে এইখিনি মোৰ প্ৰায় ৰেডি হৈ গ'ল এয়া এনেধৰণে কৰি লৈছোঁ এতিয়া এখন কেৰাহীত মই অলপমান মিঠাতেল দি ল'লোঁ তেলখিনি অলপমান গৰম হ'বলৈ দিব লাগিব আৰু ইয়াতে মই এনেদৰে দি দিম আৰু পকৰি আকাৰতে দিছোঁ আপোনালোকে ইয়াতকৈ ডাঙৰ চাইজতো দিব পাৰে বা সৰুকৈ দিব পাৰে মই ইমানটো চাইজতে দিছোঁ আৰু এয়া এনেদৰে এতিয়া মই গোটেইখিনি দি লওঁ এয়া দেখিছে এয়া মোৰ এইখিনি দিয়া হৈ গ'ল আৰু এইদৰে মই গেছটো অকণমান ল' কৰি দিব তেতিয়া ভালদৰে সিজিব আৰু এনেদৰে এইখিনি এতিয়া মই গোটেইখিনি লৰাই ল'ব লাগিব এয়া দেখিলে এয়া মোৰ হেৱালি ফুলৰ পকৰি ৰেডি হৈ গ'ল এয়া চাওকচোন ইমান ধুনীয়া হৈছে খাবলৈও ভাল লাগে তিতা তিতা লাগিবই আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল তেতিয়াহ'লে আজিলৈ আহোঁ বাই ধন্যবাদ।